নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই, মোৰো ভালেই। বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এটি নতুন বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বৃষ্টি ধাৰাবাহিকত সমীৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত পৰিচয় আপোনালোকে জানেনে? এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অভিনেতাজনৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। বন্ধুসকল, ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বৃষ্টি ধাৰাবাহিকৰ সমীৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে সিদ্ধাৰ্থ গোস্বামী। তেখেতৰ ঘৰ হৈছে গুৱাহাটীত। তেখেতৰ জন্ম তাৰিখ হৈছে 4 অক্টোবৰ। তেখেতৰ ঘৰত মৰমত মতা নাম হৈছে ৰাজা। তেখেতৰ হবি হৈছে ফেশ্বন শ্ব' আৰু এক্টিং। প্ৰিয় বন্ধু-বান্ধৱীসকল, তেখেতৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে বৰ্তমান তেখেতৰ পৰিয়ালত তেওঁৰ পত্নী আছে। তেওঁৰ পিতৃৰ নাম হৈছে প্ৰয়াত নিপন গোস্বামী আৰু মাতৃৰ নাম হৈছে প্ৰয়াত ৰঞ্জিতা গোস্বামী আৰু তেখেতৰ পত্নীৰ নাম হৈছে কিংকিনী ভট্টাচাৰ্য। তেওঁৰ পত্নী কিংকিনী ভট্টাচাৰ্য এগৰাকী অভিনেত্ৰী। প্ৰিয় বন্ধু-বান্ধৱীসকল, তেখেতৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেখেতে প্ৰাথমিক শিক্ষা লাভ কৰে পাণবজাৰৰ ডন বস্ক হাইস্কুলত। তাৰপিছত তেখেতে নাৰেংগীৰ আৰ্মি স্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰে। তাৰপিছত তেখেতে চেন্নাইলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ যায়। প্ৰিয় বন্ধু-বান্ধৱীসকল, সিদ্ধাৰ্থ গোস্বামীৰ অভিনয় জগতৰ কথা ক'বলৈ গ'লে সৰুৰে পৰা তেখেতৰ এক্টিঙৰ প্ৰতি ৰাপ আছিল। শিশু শিল্পী হিচাপে তেখেতে অভিনয় জগতত খোজ দিয়ে। এনেদৰে তেওঁ ছবি আৰু ধাৰাবাহিকত অভিনয় কৰে। তেখেতৰ প্ৰথমখন ধাৰাবাহিক হৈছে পল অনুপল। প্ৰথমখন ছবি হৈছে মিছন চাইনা আৰু বৰ্তমান তেখেতে বৃষ্টি ধাৰাবাহিকত অভিনয় কৰি আছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে সিদ্ধাৰ্থ গোস্বামী অৰ্থাৎ বৃষ্টি ধাৰাবাহিকত সমীৰৰ অভিনয় চাই কেনেকুৱা পাইছে? প্ৰিয় বন্ধু-বান্ধৱীসকল, যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটি কৰি দিব আৰু আগলৈ নতুন নতুন বায়োগ্ৰাফি ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ধন্যবাদ।